শ্বহীদ হোৱা 2 বছৰ হ'ল। আজি 2 বছৰীয়া শ্ৰাদ্ধ পাতিছে। আজি আমাৰ বাথৌ নেমৰে কৰিছোঁ আৰু আৰজ কৰিছোঁ। আৰু আজি দেউতাৰ মেমৰিয়েল হাউচটো উদ্ঘাটন কৰিছোঁ। কি ক'বা আজি কেনেকুৱা তোমালোকৰ দেউতাক লৈ কেনেকুৱা এতিয়া চিন্তা কেনেকুৱা কেনে মনত কি ভাৱনা এতিয়া? দেউতাৰটো এনে মনত পৰি থাকে। আমাৰ মনত দেখা দিব দেউতাৰ। কি ক'বা? হয়, ভাৰত চৰকাৰে এইবিলাক বন্ধ কৰিব লাগে। পাকিস্তানী উগ্ৰপন্থী কিবা হ'ব, উগ্ৰপন্থীবিলাক উগ্ৰপন্থীগিলা কিবা কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে, যাতে আৰু কোনো শ্বহীদ নহয় আমাৰ দেউতাৰ নিচিনা। আমি আমাৰ মামাৰ 3rd ডেথ এনিভাৰ্চাৰী যিটো আমি পালন কৰিছোঁ আমাৰ ঘৰৰ গাঁৱৰ সকলোকে লৈ আমি আমাৰ সকলোকে মাতি পেলাই আমি এই কাৰ্যক্ৰমটো আমি লৈছোঁ। আৰু আমি এই কাৰ্যক্ৰমতে আমাৰ মানে আজিৰ যিটো কাৰ্যক্ৰম, এই কাৰ্যক্ৰমতে আমি খুব ভাগ্য বুলি ক'ব লাগিব। আমাৰ গেৰুৱাৰ কমাণ্ডেণ্ট অঞ্চল কুমাৰ ছাৰে আমাৰ ইয়াতে আহি আমাৰ মামাক যে শ্ৰদ্ধাঞ্জলি জনাইছোঁ, আমি তেখেতসকলক মানে আমাৰ পৰিয়ালৰ তৰফৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো মাৰ্টিয়াৰ্ছ মনেশ্বৰ বসুমতাৰী মেমৰিয়েল যি হাউচ আমি ঘৰৰ পুঁজি দি নিৰ্মাণ কৰিছোঁ, এই ঘৰখন আমি অঞ্চল কুমাৰ ছাৰৰ হাতেদি আমি উদ্বোধন কৰিব পাই ফালে আমি খুব সুখী হৈছোঁ। আজি ৰাতিপুৱাৰ প্ৰথমতে আমি আমাৰ চোতালত যি বাথৌ আমাৰ বড়ো ধৰ্মৰ ৰীতি নীতি নিয়ম, যি বাথৌ ধৰ্মৰ ৰীতি নীতি নিয়ম আৰজেদি আমি আৰম্ভ কৰিছোঁ। তাৰপিছত আমাৰ মামাৰ যিটো শ্বহীদ বেদী, এই শ্বহীদ বেদীত আমি বন্তি প্ৰজ্বলন কৰি আমাৰ যিটো ফুল দি পেলাই আমি ইয়াতেও আৰজ কৰিছোঁ। তাৰপিছত তৃতীয় যিটো কাৰ্যসূচী, আমি যিটো মেমৰিয়েল হাউচ, এই হাউচখন আমি অঞ্চল কুমাৰ ছাৰৰ হাতেদি মানে উদ্বোধন কৰিছোঁ। তাতে কি সংৰক্ষণ কৰা হৈছে? এই যিটো মেমৰিয়েল হাউচ, এই মেমৰিয়েল হাউচত মামাৰ যিটো আমাৰ স্মৃতি, তেখেতেও যোৱা 14 ফেব্ৰুৱাৰী যি পুলৱামাৰ যিটো আতংকবাদীয়ে যিটো বোমা বিস্ফোৰণ কৰি যিটো নিহত হ'ল, সেই সময়ত নৰ্থ ইষ্টৰ সকলোৱে মানুহে আমাক সুপত্ৰ দিছিল আৰু সেইবোৰ পত্ৰ আমি সংৰক্ষণ কৰিব পৰা নাছিল। বহুখিনি আমি হয়তো পৰা নাই, তথাপিও আমি যিখিনি পাৰিছোঁ সেইখিনি আমি সংৰক্ষণ থাকক বুলি আমি এখন পৰিয়ালৰ তৰফৰ পৰা আমি চিন্তা চৰ্চা কৰি এখন ঘৰ নিৰ্মাণ কৰিলোঁ, যাতে সেই ঘৰত তেওঁৰ যিবোৰ স্মৃতি তেওঁৰ মানে গোটাই থাকে, যিখিনি ব্যৱহাৰ কৰি থাকে। বহুত চাইটেশ্যন আমাৰ নষ্ট হৈ গৈছিল সেই সময়ত। এতিয়া আমি সকলোকে ইয়াতে সংৰক্ষণ কৰাৰ কাৰণে ইয়াতে ৰাখিছোঁ। আৰু তেখেতৰ বহু মানে ড্ৰেছ আছিল, যি সময়ত মানে তেওঁৰ কেম্পৰ পৰা তেওঁ কাশ্মীৰৰ পৰা তেওঁলোকৰ সতীৰ্থই আনি আমাৰ ঘৰলৈ দিছিল। সেইখিনি বস্তু আমি খুব মানে সাৱধানে ৰাখিছোঁ, যাতে সকলোৱে আহি ইয়াত চাব পাৰে, তেখেতৰ যিখিনি ব্যৱহাৰ পাতি এইখিনি চাব পাৰে। সেইখিনি আমি সংৰক্ষণ কৰিবৰ কাৰণে আমি ঘৰৰ তৰফৰ পৰা আমি যথেষ্ট চেষ্টা কৰিছোঁ, যিমান পাৰে সিমান চেষ্টা কৰিছোঁ। এতিয়া আজিৰ তাৰিখত কি ক'লে তো আমি সেইটোৱে ক'ব লাগিব, আমি সদায় গৰিহণা দিওঁ যাতে ভৱিষ্যতত তেনেকুৱা কাণ্ড আৰু নহয়। আৰু অসম চৰকাৰ বা ভাৰত চৰকাৰে যাতে সঠিক টাইমত সঠিক সিদ্ধান্ত লৈ পেলে যাতে সঠিক উত্তৰ দিব পাৰে, যাতে কোনো আতংকবাদীয়ে যাতে এনেকুৱা কাণ্ড যাতে মানে নকৰে। আৰু এনেকুৱা যাতে আমাৰ মামাই যেনেকুৱা শ্বহীদ হৈ গ'ল, এজন পৰিয়ালত এজন মানুহ হেৰাই যোৱাৰ পিছত কেনেকুৱা দুখ বেদনা হয়, যাতে কাৰোবাৰ সংসাৰ যাতে এনেকুৱা নষ্ট নহয়, ইয়াৰ কাৰণে ভাৰত চৰকাৰে যিমান পাৰে ইমান কঠোৰ সিদ্ধান্ত ল'ব লাগে, যাতে পাকিস্তানী যিটো উগ্ৰবাদ সেই মানে যেনেকুৱা নহওক সেইটো দমন কৰাৰ কাৰণে।